আপুনি বাৰু DSLR কেমেৰা কিনিম বুলি ভাবি আছে নেকি? যদি কিনিম বুলি ভাবি আছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ ক্লিক কৰক আৰু ক্ৰয় কৰক এটা নিকনৰ আকৰ্ষণীয় DSLR কেমেৰা মাত্ৰ 35,999 টকাত। হেল্ল' ফ্ৰেণ্ডছ, মই আজি ফটোকেইটা ভাল পোৱা সকলৰ বাবে এটা বিশেষ ভাল খবৰ লৈ আহিছোঁ। আৰু ইয়াৰ উপৰিও যিসকলৰ কম্পিউটাৰৰ ওপৰত বিশেষ নলেজ আছে তেওঁলোকৰ বাবে ভাল খবৰ আছে। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সকলোৰে ৰিকুৱেষ্ট এটা আছে, যাতে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে কাষত থকা ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰে। আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই এপটো ওলাইছে জ্যোতি চিত্ৰপন ফিল্ম ষ্টুডিঅ' গুৱাহাটীৰ ফালৰ পৰা। আৰু ইয়াত অফিচ এছিষ্টেণ্ট, কণ্টেণ্ট ৰাইটাৰ, DTP আৰু ফটোগ্ৰাফাৰৰ বাবে প্ৰাৰ্থী আবেদন গ্ৰহণ কৰি থকা হৈছে। আৰু ইয়াতে 2019 চনৰ 19 জুলাই দিনৰ 11টা বজাত ইণ্টাৰভিউ হ'ব। আৰু এই পষ্টসমূহত আপুনি এপ্লাই কৰিবৰ বাবে আপোনাৰ কি কোৱালিফিকেশ্যন থাকিব লাগিব সেইসমূহ মই জনাই দিছোঁ। আৰু 1 নম্বৰ যিটো আছে অফিচ এছিষ্টেণ্টৰ বাবে আপুনি গ্ৰেজুৱেট হ'ব লাগিব আৰু ইয়াৰ উপৰিও আপোনাৰ 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু 2 নম্বৰ আছে কণ্টেণ্ট ৰাইটাৰৰ পষ্ট, আৰু কণ্টেণ্ট ৰাইটাৰৰ বাবে আপুনি গ্ৰেজুৱেট উইথ হনৰ ইন ইংলিছ লিটাৰেচাৰ হ'ব লাগিব। আৰু 3 নম্বৰ যিটো আছে ফটোগ্ৰাফী, গ্ৰাফিক্স এণ্ড ডিজাইন এছিষ্টেণ্ট, আৰু ইয়াৰ বাবে আপোনাৰ ডিজিটেল আৰু যিকোনো এখন ডিপ্ল'মা থাকিব লাগিব। আৰু তাৰপিছত আপোনাৰ ফটোগ্ৰাফী ডিপ্ল'মা থাকিব লাগিব আৰু মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ পিছৰ বস্তু হ'ল DTP অপাৰেটৰ। আৰু DTP অপাৰেটৰ এপ্লাই কৰিবৰ বাবে আপুনি অসমীয়া আৰু ইংৰাজী জানিব লাগিব। ইয়াৰ উপৰিও আপোনাৰ 1 বছৰ 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু ইয়াৰ লগতে আপোনাৰ পেজমেকাৰ, ফটোশ্বপ আৰু মাইক্ৰ'ছফ্ট অফিচৰ ব্যৱহাৰিক জ্ঞান থাকিব লাগিব। আপুনি পেজমেকাৰ আৰু ফটোশ্বপ আৰু মাইক্ৰ'ছফ্ট অফিচ আপুনি চলাব জানিব লাগিব। আৰু ইয়াত এপ্লাই কৰিবৰ বাবে যিটো ইমেইল আপুনি দেখি আছে বৰ্তমান ডিছপ্লেত, এই ইমেইলটোত আপোনাৰ ৰিজিউম পঠাব লাগিব। আৰু ৰিজিউমটো আপুনি 17 জুলাই আগত পঠাব লাগিব। আৰু যদি আপুনি মোবাইলত যদি ৰিজিউম নাইবা বায়'ডাটা বনাব নাজানে তেনেহ'লে মই এটা ভিডিঅ' বনাইছোঁ, ভিডিঅ'টো চাব পাৰে। আৰু ভিডিঅ'টোত মই কেনেকৈ ৰিজিউম নাইবা বায়'ডাটা বনাই মোবাইলত ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। আৰু ভিডিঅ'টো চাই আপুনি ৰিজিউম নাইবা বায়'ডাটা বনাই ল'ব পাৰিব। আৰু বনাই উঠি আপুনি এইটো ইমেইলত চেণ্ড কৰি দিব। আৰু মনত ৰাখিব যে 17 জুলাই আগত চেণ্ড কৰিব লাগিব। আৰু এই বিষয়ে যদি বিশেষ আপুনি জানিব বিচাৰে তেনেহ'লে তেওঁলোকৰ যিটো ফোন নাম্বাৰ দি আছে ফোন নাম্বাৰ কৰি এই বিষয়ে জানিব পাৰে। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু আগলৈ আকৌ লগ পাম। এতিয়ালৈ বিদায় লৈছোঁ। জয় আই অসম।